আমাৰ সৰু ভণ্টি এজনী আছে আৰু এতিয়া মানে আমি সকলোৱে ভাত খাবলৈ বহি যাওঁ তেতিয়া ভণ্টি কেৱল খালি স্পাইৰেল পটেটো বিচাৰে আৰু স্পাইৰেল পটেটো যদি আমি নিদিওঁ পুৰা ভাত নাখায় আৰু নাখায় ডাইৰেক্ট বিচনাত গৈ পুৰা বাগৰি দিয়ে একেবাৰে এদিন আপোনালোকে আমাৰ ঘৰলৈ আহিব নেকি বন্ধু বান্ধৱীসকল পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমাৰ অসমত ভাইৰেল বুলি ক'লে এই পটেটোৰ কথা মনত পৰে আমাৰ আৰু দীঘলী পুখুৰীৰ মনাছ আৰু মনীষা আপোনালোক সকলোৱে যিহেতু গমে পায় বৰ্তমান বহুত বেছি ভাইৰেল হৈ আছে পুৰা ট্ৰেণ্ডত আছে আৰু স্পাইৰেল পটেটক লৈ পুৰা বহুত বেছি ভাইৰেল হৈ আছে তো এই স্পাইৰেল পটেটোৰ কথা মনত পৰে আমাৰ অসমত বৰ্তমান ভাইৰেল বুলি ক'লে আৰু এই স্পাইৰেল পটেটো অৰ্থাৎ মনাছ আৰু মনীষা তাক আজি প্ৰেংকল কৰিবলৈ গৈ আছোঁ আৰু প্ৰেংকলটো কিমান বেছি ছাকচেছফুলি হয় বা ৰেছপন্স কেনেকুৱা হয় সেয়া নাজানো গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব তেতিয়া সকলোখিনি গম পাব A to Z চাই থাকিব আৰু বন্ধুসকল এতিয়া প্ৰেংকলটো কৰিবলৈ গৈ আছোঁ আৰু এইপিনে ধুনীয়াকৈ নাম্বাৰটো ওলাই লৈ লৈছোঁ আৰু এতিয়া প্ৰেংকলটো কৰিবলৈ গৈ আছোঁ আৰু প্ৰেংকলটো কেনেকুৱা হয় নাজানো আপোনালোকে চাই থাকিব লাগিব তেতিয়া গম পাব আৰু ৰেছপন্স বা কেনেকুৱা হয় সেয়া নাজানো আৰু ব্যস্ত হৈ থাকিব পাৰে যিহেতু ব্যস্ত মানুহ তো হ'লেও প্ৰেংকলটো কৰিবলৈ চেষ্টা কৰোঁ কেনেকুৱা হয় কি হয় আপোনালোকে চাই থাকিব হেল্ল' হেল্ল' মনজ দা ক'লে নেকি হয় কোৱাচোন অঁ দাদা নমস্কাৰ দেই হয় নমস্কাৰ দাদা ভালে আছেনে ভালে আছো বাকী দোকান চলি আছে ন দোকান খোলা আছে আমাৰ দোকান কেতিয়াকৈ খোলে আপোনাৰ দোকান আমাৰ 5টা মানত খোলা যায় আচ্ছা বাকী এতিয়া ব্যস্ত আছে নেকি আপুনি ব্যস্ত মানে হয় মই অলপ আলু নিবৰ কাৰণে আহিছিলোঁ বজাৰলৈকে হয় হয় বহুত ডাঙৰ ইম্পৰ্টেণ্ট এটা কথালৈ ফোন কৰিছিলোঁ আপোনাক কোৱাচোন আচলতে ক'বলৈ গ'লে বহুত ডাঙৰ এটা প্ৰব্লেমত পৰিছোঁ মানে বাকী নৰ্মেলি আমাৰ ঘৰত মানুহ 7জন হয়নে বাকী আমাৰ সৰু ভণ্টি এজনী আছে আৰু সেই সৰু ভণ্টিজনী আপোনাক মানে বহুত বেছি ভাল পায় আপোনাক নহয় আপোনাক দাদা তাৰপিছত আপোনাক আৰু বৌকো বহুত বেছি ভাল পায় আৰু বাকী আমাৰ ঘৰৰ সকলোৱে ভাল পায় আপোনালোকক বহুত বেছি আৰু যিহেতু বৰ্তমান বহুত বেছি ভাইৰেল হৈ আছে একেবাৰে আৰু আপোনালোকৰ নতুনকৈ ইউটিউব চেনেল খুলিছে ন আৰু ভিডিঅ'বোৰ চাই আছোঁ বহুত বেছি ভাল লাগে আৰু ভণ্টিয়ে কিন্তু আপোনাক বহুত বেছি ভাল পায় আৰু ভণ্টিয়ে পুৰা স্পাইৰেল পটেটো আপোনাৰ পৰা খাবলৈ বহুত বেছি পুৰা ইচ্ছা কৰি থাকে আৰু একেবাৰে আৰু যেতিয়া মানে আমি সকলোৱে ভাত খাবলৈ বহি যাওঁ তেতিয়া ভণ্টিয়ে কেৱল খালি স্পাইৰেল পটেটো বিচাৰে আৰু স্পাইৰেল পটেটো যদি আমি নিদিওঁ পুৰা ভাত নাখায় আৰু নাখায় ডাইৰেক্ট বিচনাত গৈ পুৰা বাগৰি দিয়ে একেবাৰে বহুত বেছি বিপদত পৰিছোঁ আৰু সেইবাবে এদিন আপোনালোকে আমাৰ ঘৰলৈ আহিব নেকি আমাৰ বৰপেটা আপোনালোকে আহিলেহে চাগে আপোনালোকে আহি কেনে স্পাইৰেল পটেটো লৈ আহিব বহুত ধুনীয়াকৈ ভাজি কেনে তেতিয়াহে ভাত খাব চাগে আমাৰ ভণ্টিয়ে পুৰা ভাত নাখায় নহ'লে একেবাৰে অকৰা হৈ গৈছে একেবাৰে আহিব এদিন নহ'লে বহুত বেছি বিপদত পৰিছোঁ আৰু একেবাৰে ভণ্টিয়ে কেৱল আপোনালোককে বিচাৰি থাকে আৰু আপোনালোকৰ স্পাইৰেল পটেটোকে বিচাৰি থাকে আমাৰ ঘৰত মায়ে বনাই দিছিল কিন্তু নাখায় আপোনালোকৰহে লাগে বোলে পুৰা সেইবাবে বহুত নিশ্চয় আপুনি অকলে নহয় কিন্তু আপোনালোক বৌকো লৈ আহিব হয় ঠিকে আছে এনেকৈ হ'ব লাগে আচলতে আৰু আপোনালোকক বহুত বেছি ভাল লাগে কিন্তু এদিন আপোনালোকে আহিব আৰু আপোনালোক অহাৰ পিছত আমি এদিন আপোনালোকৰ দোকানলৈকে গৈ আছোঁ বাকী বৌ ভালে আছে ন বহুত ডাঙৰ বিপদত পৰিছে সেইবাবে ফোন কৰিলোঁ আৰু নাম্বাৰটো বহুত বেছি বিচাৰি কালেক্ট কৰিলোঁ কেনেবাকৈ এদিন আহিব আপোনালোকে নহ'লে বহুত বেছি বিপদত পৰিছোঁ আৰু একেবাৰে আমনি কৰি থাকে একেবাৰে খালি স্পাইৰেল পটেটো লাগে একেবাৰে আৰু আপোনালোকৰ যিহেতু বৰ্তমান বহুত বেছি ভাইৰেল পৰে নিউজলেপত হওক ইউটিউবত হওক সকলো পিনে চাই থাকে আৰু স্পাইৰেল পটেটোকে খাই থাকে কেৱল আৰু ভাতৰ লগত কেৱল স্পাইৰেল পটেটো লাগে যেতিয়া ভাত খাব মাতি দিয়ে তেতিয়া স্পাইৰেল পটেটো নিদিলে আপোনাৰ নাখায় আৰু ভাত ডাইৰেক্ট উঠি যাব একেবাৰে
আমি বোৰে সকলো খাই কিন্তু ভণ্টিয়ে নাখালে আমাৰো বেয়া লাগে দিয়কচোন। হয় হয় এদিন আহিব আপোনালোকে আমাৰ ঘৰলৈ। নিশ্চয় নিশ্চয় যাম। বাকী এতিয়া বজাৰলৈকে গৈছে ন? এই তোমাৰ আলু বজাৰ কৰি আছো দোকানত। তোমাক লাগে 10 কেজি? বাকী দোকান ঠিকে চলি আছে ন? দোকান ঠিকে চলি আছে। আৰু দোকানতো বহুত বেছি ভিৰ হৈ যায় ন? বহুত ভিৰটো হয় বাৰু দেই। আপোনালোকৰ দিগদাৰ নহয় জানো? আপোনালোকৰ দিগদাৰ নহয় জানো? বহুত বেছি মানুহ হৈ যায়। দিগদাৰটো হয় কিন্তু কি কৰিম উপায় নাই ন। এতিয়া বন্ধও ৰাখিব নোৱাৰো, এতিয়া বহুত ভাগৰ লাগি যায়। মানে এই নেক্সট যোৱা মাহত মানে আমি 1 কিলো বন্ধ ৰখা নাই, 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে। আচ্ছা। তোমাৰ মানে কি হ'ল, সেইদিনা পৰহি দিনাখন বন্ধ ৰাখিলো, অলপ দোকানৰ বজাৰো আছিলে, অলপ ৰেষ্ট ল'ম বুলি। আৰু মানে ইমান কমেণ্ট আহিছে তাৰমানে বন্ধ নাৰাখিব আমুক তামুক। সেইটো বেয়া লাগে ন, মানুহবিলাক ইমান দূৰৰ পৰা আহে, সেইটো কাৰণে বন্ধ ৰখাই নাযায় আৰু আমাৰ। ইমান দূৰৰ পৰা মানুহবিলাক যায়, তাকেতো বন্ধ ৰাখিলে বহুত বেছি অসুবিধা হয় না। সেইটো হ'লেও আমি ইনষ্টাগ্ৰামত তোমাৰ এডটো দিয়ে দিওঁ, মানে ষ্টৰিত লগাই দিওঁ, কিন্তু হ'লেও চবেতো ইনষ্টাগ্ৰাম নচলায়। সেইটো কাৰণে প্ৰব্লেম হৈছে বাৰু, সেইটো হয়। বৰ্তমান নাৰাখো আৰু বন্ধ। বাকী আপোনালোকৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা দেউতা ভাইটি এটা আছে আৰু মই মানিচাই। ভাল লাগিল দেই বহুত বেছি। মই ভাবিছিলোঁ খঙে কৰে নেকি ফোনটো। নাই, কিয় খং কৰে? আচ্ছা, বাকী এদিন আহিব আপোনালোকে আমাৰ ঘৰলৈকে। নহ'লে ভণ্টি বহুত বেছি আমনি কৰা হৈছে, আৰু যিহেতু সৰু না ভণ্টিটো বহুত বেছি। স্পাইৰেল পটেটো খাবলৈ বহুত বেছি ইচ্ছা কৰি আছে। ঘৰত বনালেও ইমান বেছি সোৱাদ নহয় ন, সেইবাবে খাবলৈ মন নাযায় একেবাৰে। আপোনালোকৰ স্পাইৰেল পটেটো খাব বহুত বেছি ইচ্ছা কৰি আছে আৰু। আপোনাকতো কৈ দিলোঁ, ভাত যেতিয়া দিয়ে স্পাইৰেল পটেটো দিবই লাগিব, নিদিলে ভাত নাখায়ে। এতিয়া ভাত নখলেতো আৰু নচলিব। সেইবাবে আপোনালোকে এদিন আহিব, আপোনালোকে স্পাইৰেল পটেটো লৈ আহিব, বৌকো লৈ আহিব লগতে। নিশ্চয় নিশ্চয়। বাকী এতিয়া ব্যস্ত আছে ন? আলু কিনিলে নাই কিনা নাই? অলপ কিনিলো আৰু কিনিব আছে। এদিনত কিমান মান আলু লাগে? লাগে 15 কিলো। আচ্ছা, বাকী ভাল লাগিল বহুত বেছি। আহিব এদিন আমাৰ ঘৰলৈ। দিয়া, এতিয়া ব্যস্ত আছা চাগে। দিয়া। তো বন্ধুসকল, আমাৰ ফাইনেলি পুৰা প্ৰেংক কল ছাকচেছফুলি হৈ গ'ল, বহুত বেছি ভাল লাগিল। আৰু মই প্ৰেংক কল আগলৈকে কৰিছোঁ, কিন্তু এনেকুৱাকৈ ভালদৰে ছাকচেছফুলি হোৱা নাই। তো এই প্ৰেংক কলটো বহুত বেছি ভাল লাগিল। আৰু আপোনাৰ সকলোৱে যদি চিনি পায়, দীঘলী পুখুৰীত দোকান দিছে ধুনীয়াকৈ মনোজ আৰু মনীষা স্পাইৰেল পটেটো বহুত বেছি ভাইৰেল হৈ আছে এতিয়া। আৰু সকলো ইউটিউবাৰবিলাকে গৈছে, লগতে নিশ্চয় সকলো পিনে পূৰা ৰজন জনাই আছে, বহুত বেছি ভাল লাগিছে। আৰু প্ৰেংক কলটো পূৰা ছাকচেছফুলি হ'ল, পূৰা আমাৰ 90% পূৰা ছাকচেছফুল হৈ গ'ল, আৰু 10% আছে ছাকচেছফুলি হ'বা। আৰু এতিয়া প্ৰেংক কল কৰা বুলি কৈ দিওঁ ধুনীয়াকৈ মনোজ দাক, আৰু চাই থাকক আপোনালোকে। হেল্ল'। মনোজ দা, আপুনি বেয়া নাপাব দেই, একেবাৰে আপোনালৈ প্ৰেংক কল আছিল এতিয়া। যিহেতু বৰ্তমান বহুত বেছি ভাইৰেল হৈছে, আৰু লগতে স্পাইৰেল পটেটো কোনো কনচেপ্টটো ল'লোঁ আৰু। বাকী খবৰ পাতিটো ভালে আছে বৰ্তমান? বাকীটো খবৰ পাতি ভালে বৰ্তমান ন? বাকী মোৰ এটা চেনেল আছে দেৱৰাজ ব্লগ বুলি, কিবা অকণমান কৈ দিয়া চাই থকা সকলক। সবে সাবস্ক্ৰাইব কৰিবা, সাপোৰ্ট কৰিবা, অসমীয়া ল'ৰা আগবাঢ়ি যাব লাগে। সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আপোনালোকে সবে তাৰ চেনেলটো। বাকী আপোনালোকক আগুৱাই গৈ থাকক তাৰে কামনা কৰিছোঁ। যিহেতু নতুন প্ৰজন্ম কিবা এটা কৰিছে, ভাল লাগিছে বহুত বেছি। বাকী ভাল লাগিল বহুত বেছি দিয়া। বাকী দিয়ক, ব্যস্ত আছা দিয়া। দিয়ক। তো বন্ধুসকল, ফাইনেলি আমাৰ প্ৰেংক কলটো পূৰা 100% সম্পূৰ্ণ হৈ গ'ল, বহুত বেছি ভাল লাগিল। আৰু মনোজ আৰু মনীষা দাৰ যেনেকুৱা ভিডিঅ'বিলাকত আৰু যেনেকুৱাকৈ দোকান দিছে, পূৰা নতুন প্ৰজন্ম আগুৱাই গৈছে, আগুৱাই যাব লাগে সকলোৱে, বহুত বেছি ভাল লাগিল। আৰু মনোজ দা ইমান বেছি পূৰা সহজ সৰল, বহুত বেছি ধুনীয়াকৈ কথা পাতিছে। এদিন যাব লাগিব তেখেতসকলৰ ঘৰলৈকে, আৰু তেখেতসকলৰ দোকানলৈকে যাব লাগিব, এদিন পূৰা স্পাইৰেল পটেটো খাব। তো বহুত বেছি ভাল লাগিল। আৰু আপোনালোকে এই প্ৰেংক কলটো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু অতি সোনকালে নতুন এটা ভিডিঅ'ত আপোনাৰ সকলোকে লগ পোৱাৰ আশাৰে, আৰু যদি প্ৰেংক কলটো ভাল পাইছে পূৰা শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তো নতুন ভিডিঅ'ত আপোনাৰ সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে, বাই বাই, জয় অসম।